आज ही अपलोड कर रखी आज ही अपलोड कर रखी ना जाओ मैं भाई ओ मैं ना जाओ এতে কি কালি চাবি এ মই না যাও আছে 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 কি বিয়া ভাইজান আছে আমার তো গাইস ফাইনালি আমি যাবলৈ ওলাইছো পাঠান চাবলৈ ৰঙিয়া চিনেমা হলত আমি মানে এতিয়া বাইক লৈ নাযাওঁ এইটো কাৰণতে ঠাণ্ডাৰ পৰা হাত সাৰিব লাগে আৰু লগতে অহাকালি 26 জানুৱাৰী অলপ আমাৰ মানে যেইটা চাবা যাব চিনেমা মোটামুটি আমি 13জন 14জন মান যাম চাগে হলে মানে অলপ কাগজ পত্ৰৰ খেলি মেলি আছে দিয়কচোন আমাৰ বাহিৰকে নাই আমাৰ জিন্টুৰ লাইসেন্স আছে বাকি কেইটাৰ অলপমান খেলি মেলি আছে এতিয়া আমি প্ৰায় টাইম হলে 5টা বজাত শ্ব' আছে এতিয়া আমি যাবৰ কাৰণে ৰেডি জিন্টু ঘৰত আছো জিন্টুক লগ কৰিব মই জিন্টু অলপ চিনে নাই বিয়া ঐ জিন্টু জো তাড়াতাড়ি পাঠান চাব লাগে কোটাই হাও ফচি যা কেনেকৈ যাবি তই ক'ত যা তই কি এতিয়া দেয়া ইটাতে ওলাইছে জোর টাইম চোন হাও দুটা বাজিলা দুটাতে ক'ত যা তই পাগলা আছে নেকি ও দুটাতে যাব লাগিব কি কথা কয় 3 ঘন্টা আছে আৰু 3 ঘন্টা কিবা 3 ঘন্টা কিবা টাইম নেকি ফটকৈ গুচি যাব সোনকালে অলপ তাড়াতাড়ি দেই মই বোলো তো গাইস ই কৈছি যে দুটা বাজি তাতে যাবৰ হোৱা নাই কিন্তু মই বহুত ফলিত কাৰণ পাঠান চাবলৈ মই বাচপানতে আমি এসআৰকে গাফেন আমি সৰুৰ পৰাই মানে মই শাহৰুখ খানক চাই ডাঙৰ হৈছো বা শাহৰুখ খান মোৰ সৰুৰ পৰাই হিৰো আৰু ভাল পাওঁ আৰু বহুত ভাল পাওঁ শাহৰুখ খানক হেল্ল' ওই পাঠান চাবা এটাতে এসে ঋষি এই দুটা পাঁচ হৈছি সোনকালে কি কৰো এতিয়া ফাৰ্ষ্ট চিনেমা হ'ল কত চিনেমা চাই ডাঙৰ হ'লো আমি যি কৰা কৰি থাকে ভাই মই যাওঁতে তহঁতে থাকতে মই নাভাবে যাম ফাইনেলি কাইলৈ আহি পেলাক দা ইমান দেৰিকে কৰিলি সেই 2টা বজাৰ পৰা ৰখি আছো 3:05 হ'ল ৰাজিব হৈছে এইটো কি কৰিলি নিজে সোনকালে আহি মোকো সোনকালে ওলালি এতিয়া ৰখি থাকিব লগা আছে কি আপুনি ৰখিব লাগিব চলিবিলাক কোনমান নাম ৰাখিয়া পইচা দি আৰু ভাড়া দিয়াই নে তই 3টা বাজিলি দে আৰু 1 ঘণ্টাই আছে ভাড়াটো দি থৈ দিছিলোঁ মই সঁচাই কৈছোঁ কেমেৰা বুলি নহয় দে তোৰ কাৰণে আহিছো টেম্পু ভাড়া হৈছে তই সেই 2টা বজাতে ওলি 2টাৰ পৰা এতিয়া 4টা টাইমটো দেখি ধৰা এতিয়া আমি নাপামেই এতিয়া 3:53 হ'ল এতিয়া পাম নেকি নাপলি এনেকুৱা বৰ এটা ভাবিছিলোঁ মই বোলে সোনকালে ওলাই আহিছিলোঁ সোনকালে আমি টাইমতে ওলছো এতিয়া গাড়ী আহিব না যি মই জানো সোনকালে এটা কাৰণতে ওলাই আহিছিলোঁ যাতে অলপমান ৰেডি হয় সোনকালে এতিয়া দেখোন কি কৰিব ধৰিছি কাইলৈ ঐ গাইজ টেম্পু বেছি আমি এতিয়া বৰ্তমান ড্ৰাইভাৰৰ ঘৰত আছোঁ ড্ৰাইভাৰ এতিয়ালৈ নলে নাই সি কাপোৰ পিন্ধি আছে ভাই কি কৰিব খুজিছে ক'ৰবাত ধৰি সি বোলে আধা ঘণ্টাত পইচা দিব ৰঙিয়া ভাই বহুত দেৰি কৰালি তই এতিয়া তই সঁচা কথা ক ৰঙিয়াক নিগিল তোৰ কেইমিনিট লাগিব 10-15 মিনিট মান নাই কি তোৰ এখন হেলিকপ্টাৰ নেকি ভাই নহয় তে উৰি যায় টেম্পুখনতে তাৰ লেভেল নাচাগে 10 মিনিটৰ ৰাস্তা নহয় বোলে ৰঙিয়া হয় গম পাইছে না আধা ঘণ্টা 1 ঘণ্টা লাগি যাব চিনেমা পাৰ হ'লি ভাই তোক মাৰিব ভাই চশমা মাৰি টেম্পুত যাব জান উঠক ভ্লগ হৈছে ভ্লগ এইটোৱে চিনেমা হল আমি পাই গ'লো এতিয়া টাইমটো কিমান হ'ল দেখাই আছো 5:10 एयरपोर्ट सिक्योरिटी में भी এতিয়ালৈকে কেনে লাগিল ভাই মধ্যাহ্ন শেষ কেনে লাগছি হা বোম লাগিছে এতিয়ালৈকে মুণ্ডা কেনে লাগছি আন্দাৰবেন জনে হেলিকপ্টাৰ উঠি থাকে দেখলে কে রিবেল কর দে না সাক দে মারবো আছে শাহরুখ খান ও ভাইজান আমি পয়সা দিয়ে যাইছো ও কাইলা মো না স্যার স্যার ও লাগি যাব না যাও আমি না যাও মই ভাই ও মই না যাও এতে কি কালি চাবি মই না যাও কি কইছ ও না যাও আমি এতে দেখিম
পাঠান পাঠান ভাই এই নহয় তই যা ক'ত পাঠান ভাই ক'ত ভাই মোৰ অলবাৰ ইচ্ছা জানাই ভাই